Hello everyone, welcome back to my YouTube channel Study with me. আজি মই এই ভিডিঅ'টোত 9 ঘৰৰ পূৰণ নেওতাৰ সহজ পদ্ধতি এটা শিকাম। সৰু ল'ৰা ছোৱালীবোৰে 9 ঘৰৰ পূৰণ নেওতা মনত ৰাখিবলৈ অলপ টান পায়। সেইবাবে মই এই ইজি ট্ৰিকটো শিকাই আছোঁ। প্ৰথমতে আমি 9 পূৰণ 1, 9 পূৰণ 2, 9 পূৰণ 3 এনেকৈ 9 পূৰণ 10 লৈকে সাজি ল'ম। আমি গণিত এৰাই চলিব খুজিলেও দৈনন্দিন জীৱনত গণিতে কেতিয়াও আমাক এৰাই নচলে। সেইবাবে এই কিছুমান সহজ পদ্ধতিৰ সহায়ত গণিত আমাৰ বাবে সহজ হৈ পৰে। সো ইয়াতে মই 9 পূৰণ 9 আৰু 9 পূৰণ 10 লৈকে লিখি লৈছোঁ। এইবাৰ মই কি কৰিম চাব, ওপৰৰ পৰা মই 0, 1, 2 এনেকৈ লিখি যাম। 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। এইবাৰ একেটা বস্তুকে মই অলটাকে কৰিম, যেনেকৈ 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9। সো এইদৰে সহজ পদ্ধতিৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলে 9 ঘৰৰ পূৰণ নেওতা লিখিব পাৰিব। Thank you for watching the video, আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগি থাকে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। Thank you.